আছতীয়াকৈ ঠাইখিনিলৈ আহিলৈ ভাবিলোঁ আজি ব্লগটো ষ্টাৰ্টে কৰি লওঁচোন। এইফালে দেখিছেনে কাণফুলি পাত নাই, মানে বেটাই খুলি থৈ দিয়ে, সেইকাৰণে পিন্ধিয়ে নল'লোঁ। আজিকালি কি ক'বা আৰু, যি দেখে তাকেই চুপ ল'বলৈ বিচাৰে। কাণফুলি পাত এইফালে এৰাই দিলে, আকৌ পিন্ধিয়ে নল'লোঁ। বেটাক ল'লে আকৌতো এৰাই দিব বুলি ক'ৰবালৈ। এতিয়া অলপ পিছত গোট আছে, আত্মসহায়ক গোটত আছোঁ, তালৈ যাব লাগিব, তেতিয়া পিন্ধি ল'ব লাগিব। বেটা এতিয়া শুই আছে, মই কাপোৰ কানি ধুই আজৰি হ'লোঁ, গা ধুই ল'লোঁ। গা ধুই আহি ডাইৰেক্ট ক্ৰীম চিমো লগোৱা নাই মুখত, ডাইৰেক্ট এফালে আছতীয়াকৈ ঠাইখিনিলৈ আহি ব্লগ এটা বনাওঁ আজি বুলি ভাবি ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ। আৰু আশা কৰোঁ ব্লগটো আপোনালোকে শেষলৈকে চাব, আৰু যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব মোৰ সৈতে জড়িত থাকিবৰ বাবে। নতুনকৈ বনোৱা ঘৰটোৰ ভিতৰত হৈ লৈছোঁ, নাভাবিব কিন্তু তালৈ আহি লৈছোঁ বুলি। আচলতে ইয়াত সোমায়ো যদি ব্লগ বনাওঁ তেতিয়া মানে নিশ্চিন্ত মনে ভলিউমটো দিব পাৰোঁ। ভলিউমটো মানে কি আৰু, কথাখিনি ভালকৈ ক'ব পাৰোঁ যাতে বেলেগে নুশুনে, বেলেগে শুনি নাপায় আচলতে ইয়াৰ পৰা। সেইকাৰণে নহ'লে বেলেগে শুনিব নেকি বুলি অলপ সংকোচকৈ বনাই থাকোঁ, সেইকাৰণে আৱাজবোৰো নাহে ভালকৈ, স্পষ্টকৈ কথাবোৰ ক'ব নোৱাৰোঁ। সেইকাৰণে ইয়াত ভিতৰলৈ আহি ল'লোঁ। পোহৰটো ইয়াত ভালকৈ পৰে। মোবাইলটো চাৰ্জে নাই, চাৰ্জ লোৱা নাই এইকেইদিন। মোবাইলটো পিনটো বেয়া হ'ল নেকি সম্ভৱ। এইকেইদিন ঘৰলৈ বৰকৈ মনত পৰি আছে, ঘৰলৈ যাবলৈ মন গৈ আছে, কিন্তু যাব পৰা নাই, কি কৰিম। দেউতালৈ বৰকৈ মনত পৰিছে, মালৈ মনত পৰিছে, ভাইটিৰ ভণ্টি দুইটা মেট্ৰিক দিব, কেতিয়া যাবলৈ পাম নাজানো। আচলতে দেউতালৈ কেতিয়াবা বৰ দুখ লাগে, ইমান কষ্টৰে পঢ়ালে শুনালে, বহুত বেছি নপঢ়ালে যেনো নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পৰা কৰি দিলে। তথাপিও কিন্তু আমি একোৱে কৰি থৈ নাহিলোঁ, মই ডাইৰেক্ট গুচি আহিলোঁ, বিয়া হৈ আহিলোঁ। সেইকাৰণে কেতিয়াবা বহুত বেছি দুখ লাগে দেউতালৈ। কেতিয়াবা যদি প্ৰতিষ্ঠিত হ'ব পাৰিলোঁ হয়, দেউতাক এটা আৰামদায়ক জীৱন যদি দিব পাৰিলোঁ হয়, তেনেকৈ ভাবোঁ। যেতিয়ালৈকে দেউতাক এটা আৰামদায়ক জীৱন দিব নোৱাৰোঁ, তেতিয়ালৈকে হয়তো সুখীয়ে হ'ব নোৱাৰিম। ইমান নিম্ন খাপৰ মানুহ হৈও, লোৱাৰ মিডল ক্লাছ বুলি ক'ব লাগিব, একেবাৰে নিম্ন খাপৰ মধ্যবিত্ত মানুহ হৈও কিছুমানে আমাৰ দৰে ইমানখিনি ঘৰৰ অৱস্থা, মানে টকা পইচাৰ ইমানখিনি অভাৱ হ'লে মানে কিছুমানে ল'ৰা ছোৱালীক নপঢ়ায়ে, পঢ়িবলৈ সুবিধাই নিদিয়ে। কিন্তু আমাৰ দেউতাই যিকোনো প্ৰকাৰে পঢ়াৰ ক্ষেত্ৰত সুবিধা দিছিলে, কিন্তু কি কৰিব, একো নকৰাকৈয়ে স্বাৰ্থপৰৰ দৰে বিয়া হৈ গুচি আহিলোঁ। আমাৰ ঘৰত 5টা ল'ৰা ছোৱালী আছিলোঁ প্ৰায়, মোতকৈ ডাঙৰ এজনী বাইদেউ এজনী আছে। আমি 5টাই মানে পঢ়াত ভাল আছিলোঁ, সকলোৱে কয় আমুকাৰ ল'ৰাকেইটা পঢ়াত ভাল বুলি। এতিয়া সেই পঢ়াত ভাল ল'ৰা ছোৱালীকেইটাই দেউতাক জুৰুলা কৰি বিয়া হৈ গুচি আহিলোঁ। ল'ৰা ছোৱালীকেইটা গোটেইকেইটা বুলি নকওঁ, ভাইটি আৰু ভণ্টি আছে, পঢ়ি আছে এতিয়া। কেতিয়াবা ভাবোঁ পঢ়াত বেয়া হোৱা হ'লে ভাল আছিলে নেকি, তেতিয়া পঢ়াত বেয়া হোৱা হ'লে নপঢ়ালেহেঁতেন, বা কিছুমানে যে 9, 10তে বিয়া হৈ আহে, তেনেকুৱা হ'লহেঁতেন, নহ'লে স্কুল এৰি দিলোঁহেঁতেন পঢ়াত বেয়া হোৱা হ'লে, তেতিয়া অন্ততঃ দেউতাই ইমান কষ্ট কৰি পঢ়াব লগা নহ'লহেঁতেন। এতিয়ানো কষ্ট কৰি পঢ়াই কি পালে, একোৱে নাপালে। একো নিবিচাৰিলেও মনত চাগে দুখ লাগে, কিমান যে সপোন আছিল আমাক লৈ, সকলো সপোন চুৰমাৰ কৰি দিলোঁ। সিহঁতক একো নিদিলেও আমি যদি পঢ়ি পিনি কিবা নিজৰ ওপৰত থিয় দিব পাৰিলোঁহেঁতেন, নিজৰ বুলি কিবা এটা থাকিলেহেঁতেন, তেতিয়াও সিহঁতে সুখী হ'লহেঁতেন। কিন্তু এতিয়াতো একোৱেই নাই, এটা বিগ জিৰ'।
ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা, জীৱনত যাতে এনেকুৱা কিবা এটা কৰিব পাৰোঁ যাৰ ফলত মা দেউতাক এটা আৰামদায়ক জীৱন দিব পাৰোঁ, যাতে সিহঁতে কৰি থকা কষ্টবোৰ আৰু কৰিব লগা নহয়। সদায় তেনেকৈয়ে ভাবি থাকোঁ নহয়, আচলতে হাতে কৰ্মেও লাগিব, কিবা এটা কৰিম বুলি ভাবি থাকিও কৰা নহয় আচলতে। মোৰ এটা সৰু বাচ্ছা আছে, কৰিবলৈ অসুবিধা হয়। ঘৰত থাকোঁতে একো এটা কৰি নিজৰ বুলি কিবা এটা কৰি লোৱা হ'লে ভাল আছিলে। এতিয়াতো বিয়া হৈ আহিলোঁ, বেলেগৰ ঘৰখনক কেনেকৈনো দুখিম, সিহঁতকো দুখিব নোৱাৰোঁ, নিজৰে দুখ সকলো। কিবা এটা কৰি আচলতে বিয়া হ'ব লাগিছিলে। এতিয়া লাহে লাহে বুজিব পৰা হৈ গৈছোঁ। মা দেউতালৈ মৰম শ্ৰদ্ধাবোৰ বাঢ়িবলৈ ধৰিছে বুজি পোৱাৰ কাৰণে। আজি বহুত কিবাকিবি মোৰ জীৱনৰ কথাকে ক'লোঁ। আপোনালোকে চাগে বৰিং হৈ গৈছে, বেয়া নাপাব। আচলতে এইকেইদিন অলপ ঘৰলৈ মনত পৰি ইম'চনেল হৈ আছোঁ। দুখ লাগে কেতিয়াবা দেউতালৈ ভাবি। কালি পৰহি এইকেইদিন সদায় মনত দুখ কৰিয়ে আছোঁ বুলি ক'ব লাগিব। কেতিয়াবা কান্দি দিবলৈ মন যায়। দেউতা, আপোনালৈ কেতিয়াবা বৰকৈ মনত পৰে জানা? অপৰাধবোধত ভোগোঁ মোক বৰকৈ আপোনাৰ কথা ভাবি। যিমানেই বুজিব পৰা হৈছোঁ, সিমানে আপোনাৰ প্ৰতি মৰম সন্মান বাঢ়িব ধৰিছে। ইমান কষ্টৰে আমাক পঢ়ালা, অথচ মই দেখোন আপোনাৰ বাবে একোৱেই কৰি থৈ নাহিলোঁ। ভগৱানে যাতে মোৰ দৰে জীয়েক শত্ৰুকো নিদিয়ে। আমি যেতিয়া স্কুল গৈ আছিলোঁ, সকলোৱে জানিছিল পঢ়াত ভাল বুলি আপোনাৰ ল'ৰা ছোৱালীকেইটা। সেয়েহে হ'বলা আপুনি দুগুণ উৎসাহেৰে কষ্ট কৰি আমাক সকলোকে পঢ়ুৱাইছিলা। আনে যিখিনি সুবিধা পাৰিও দিয়া নাছিল, আপুনি সেইখিনি সুবিধা নোৱাৰিও দিছিলা, লাগিলে সেয়া ধাৰ ঋণ কৰি হ'লেও। সঁচাকৈ মই বৰ অকৃতজ্ঞ, স্বাৰ্থপৰ দেউতা। মোক অভিশাপ নিদিব আপুনি, দুখ নকৰিব আপুনি, পাৰিলে ক্ষমা কৰি দিব। আপোনাক কষ্ট দি মই বৰ কষ্টত আছোঁ দেউতা। সকলো ফালে পূৰ্ণতা হ'লেও মই কষ্টত আছোঁ। আমাৰ বাবে কত মানুহৰ আগত যে মূৰ তল কৰি থাকিব লগা হৈছিল, তথাপিও আপুনি ভাগৰা নাছিল, কাৰণ আমাক লৈ আপুনি সপোন দেখিছিল আমি ডাঙৰ মানুহ হ'ম। আপুনি গৌৰৱেৰে ক'ব পাৰিব মই আমুকৰ বাপেক বুলি। কিন্তু সেই সপোনবোৰ সকলো ছাৰখাৰ কৰি মই বিয়া হৈ আহি বহুত ভুল কৰিলোঁ দেউতা। ইয়াত সুখী হৈও সুখী হ'ব পৰা নাই, কাৰণ আপোনালৈ বৰকৈ মৰম জাগে, আপোনালৈ বৰ দুখ লাগে। আপোনাৰ বাবে যে একোৱে কৰি থৈ আহিব নোৱাৰিলোঁ, সেইকাৰণে চেষ্টা কৰি আছোঁ দেউতা। যদি পাৰোঁ ইয়াৰ পৰা হ'লেও আপোনাক সহায় কৰিম, আপোনাক এটা আৰামদায়ক জীৱন দিবলৈ যত্নবোৰ কৰিম। যিমান পাৰোঁ কষ্ট কৰিম নিজৰ প্ৰতিষ্ঠিত হ'বলৈ। আপুনি যাতে ক'ব পাৰে সেইজনী মোৰেই ছোৱালী, গৌৰৱেৰে যাতে ক'ব পাৰে। আজিৰ ভিডিঅ'টোত মোৰ মনত চলি থকা কথাবোৰকে আপোনালোকৰ ওচৰত প্ৰকাশ কৰিলোঁ। ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।